Hello students, welcome to P Porakhali. আজি মই ক্লাছ 10 social scienceৰ অন্যতম কুৱেশ্যন কেইটামান লৈ আহিছোঁ। সো দেৰি নকৰাকৈ ষ্টাৰ্ট কৰোঁ। আজিৰ প্ৰশ্নটো অকমান দীঘল হ'ব। আজিৰ প্ৰশ্নটো হৈছে বংগ বিভাজনৰ বিষয়ে লিখা। ইয়াৰ উত্তৰটো হৈছে বংগদেশক দ্বিখণ্ডিত কৰা আৰু খণ্ডিত একাংশ অসমৰ সৈতে সংলগ্ন কৰা প্ৰক্ৰিয়াটোকে ঐতিহাসিক বংগভংগ বুলি জনা যায়। বংগভংগ প্ৰস্তাৱটো ভাৰত সচিব ৰিজলিয়ে 6 ডিচেম্বৰ 1903 প্ৰকাশ কৰাৰ পিছতে ৰিজলি পেপাৰ নামেৰে জনাজাত হৈছিল। 1 ছেপ্টেম্বৰত পৰিকল্পনাটো চৰকাৰীভাৱে প্ৰকাশ কৰি 16 অক্টোবৰত বংগভংগ কাৰ্যকৰী কৰাৰ দিন ধাৰ্য কৰিছিল। লৰ্ড কাৰ্জনে ঘোষণা কৰা বংগভংগৰ 4 দফা আঁচনিখন এনেধৰণৰ আছিল। ক নম্বৰ, ৰাজশ্বাহী, ঢাকা আৰু চট্টগ্ৰাম সংগমণ্ডলৰ সৈতে অসম সংলগ্ন নতুন প্ৰদেশখনৰ নাম পূৰ্ববংগ আৰু অসম হ'ব। খ নম্বৰ, পূৰ্ববংগ আৰু অসম প্ৰদেশৰ ৰাজধানী হ'ব ঢাকা। গ নম্বৰ, পূৰ্ববংগ আৰু অসম প্ৰদেশৰ শাসনৰ দায়িত্ব এজন লেফটেনেণ্ট গভৰ্ণৰৰ হাতত অৰ্পণ কৰা হ'ব। ঘ নম্বৰ, অসমৰ ৰাজধানী শ্বিলঙৰ পৰা ঢাকালৈ স্থানান্তৰ হ'ব। দ্বিতীয় দফাত আছিলে ক নম্বৰ, পূৰ্ববংগ আৰু অসমৰ বাবে ঢাকাত সুকীয়া উচ্চ ন্যায়ালয় স্থাপন হ'ব। খ নম্বৰ, সুকীয়া উচ্চ ন্যায়ালয় স্থাপন নোহোৱা পৰ্যন্ত প্ৰদেশখন কলিকতা উচ্চ ন্যায়ালয়ৰ এখতিয়াৰভুক্ত হ'ব। 3 নম্বৰ দফাত এনেধৰণৰ আছিল। পশ্চিম বংগ, বিহাৰ, উৰিষ্যা আৰু ছোটানাগপুৰ বংগ প্ৰদেশৰ ৰাজধানী কলিকতা হ'ব। 4 নম্বৰ দফা আৰু অন্তিম দফা এনেধৰণৰ আছিল। 1905 খ্ৰীষ্টাব্দৰ 16 অক্টোবৰত বংগ বিভাজন পৰিকল্পনা কাৰ্যকৰী হ'ব। অন্য এক প্ৰশ্নটো হৈছে বংগ বিভাজনৰ অন্তৰ্নিহিত উদ্দেশ্য কি আছিল? চমুকৈ লিখা। ইয়াৰ উত্তৰটো হ'ল বংগভংগৰ অন্তৰ্নিহিত উদ্দেশ্য আছিল হিন্দু মুছলমানৰ মাজত একতা ভাঙি দিয়া লগতে ব্ৰিটিছ সাম্ৰাজ্যবাদ শক্তিশালী ৰূপত গঢ়ি তোলা। এই আঁচনিৰ যোগেদি তেওঁ ৰাজনৈতিক দিশত অনগ্ৰসৰ মুছলমানসকলক ইংৰাজ শাসনৰ প্ৰতি অনুগত কৰিব বিচাৰিছিল আৰু আনহাতেদি ভাৰতীয় সমাজত ইংৰাজ বিদ্বেষী চৰমপন্থীসকলক দমন কৰাৰ বংগভংগক এপাত অস্ত্ৰ হিচাপে বাছি লৈছিল। নেক্সট প্ৰশ্নটো হৈছে বংগ বিভাজন বিৰোধী আন্দোলনে স্বদেশী আন্দোলন নাম কিয় পাইছিল? চমুকৈ লিখা। ইয়াৰ উত্তৰটো হৈছে বংগভংগৰ পৰিণতি হিচাপে বিদেশী বস্তু বৰ্জন আৰু স্বদেশী বস্তু গ্ৰহণৰ সিদ্ধান্ত জনসভাত অনুমোদিত হোৱাৰ পিছত এই আন্দোলন স্বদেশী আন্দোলন নামেৰে জনাজাত হয়।